its Honorable MP of Three Autonomous District ST, Sri Heralding. Karbi Anglong জিলাখন আৰু অধিক আগুৱাই যায় আৰু বিকাশৰ যাত্ৰা অধিক ত্বৰান্বিত হয়। অসম বিধানসভাৰ উপাধ্যক্ষ নোমল মমিন ডাঙৰীয়া, সাংসদ হৰেণ সিং ৰে ডাঙৰীয়া, সন্মানীয় বিধায়ক বিদ্যা সিং ইংলেণ্ড ডাঙৰীয়া, দৰ সিং ৰংহান ডাঙৰীয়া, ৰূপ সিং তেৰণ ডাঙৰীয়া, শেষ নহয়, আজিৰ পৰা আৰম্ভ হৈছে। প্ৰত্যেক 6 মাহৰ মূৰত 7 মাহৰ মূৰত আমি লাহে লাহে আপোনালোকক দিয়া প্ৰতিশ্ৰুতি অনুসৰি কামবোৰ কৰি গৈ থাকিম। আমাৰ আজি এটা ডাঙৰ সমস্যা আছে যে পশ্চিম কাৰ্বি আংলং আৰু আমাৰ কাৰ্বি আংলং জিলাৰ মাজত যেতিয়া আমি যাতায়াত কৰোঁ, মাজত আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱস্থিত।